গুড মৰ্ণিং এভৰিৱান। কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আমাৰো ভাল। আজি হৈছে গণেশ চতুৰ্থী, সেই বুলি ভাবিলে এটা মিনি ব্লগ দিয়ে দিওঁ আৰু এতিয়া আমি আৰম্ভ কৰিম গণেশ বাবাৰ কাৰণে ভোগ। ভণ্টিয়ে মই এইবোৰ আৰম্ভ কৰি লৈছোঁ। এনেকৈ বেচনক এপেকেট লৈ লৈছোঁ, একাপ লৈ লৈছোঁ মানে, আৰু বেচনখিনি এনেকৈ গুলি লৈছোঁ আৰু ইফালে তেল গৰম হ'ব দি দিছোঁ আৰু এই হেতা পাততে আমি এইখিনি গুলি লোৱা বেচনখিনি দি দিছোঁ। চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে। প্ৰথম বনাইছোঁ ৰেচিপিটো, নাজানো কেনেকুৱা হয়। আৰু এনেকৈ গোটেইখিনি ভাজি লৈ লৈছোঁ আৰু এনেকৈ মিক্সি পাতিতে দি দিছোঁ, এনেকৈ গ্ৰাইণ্ডিং কৰি লৈছোঁ। আৰু ইফালে এটা কেৰাহীত আমি পানী একাপ লৈ লৈছোঁ আৰু এইফালে ইলাচি গুড়ি আৰু ফ্লেভাৰৰ কাৰণে এনেদৰে দি দিছোঁ আৰু কালাৰৰ কাৰণেও দি দিছোঁ অকণমান ৰেড কালাৰটো, আৰু এনেকৈ লাড়ু বনাব আৰম্ভ কৰি দিছোঁ। আৰু এতিয়া মই গণেশ বাবাক গাটো ধুৱাই দিছোঁ, যিহেতু তেওঁৰ আজি বাৰ্থডে। তো এনেকৈ গণেশ বাবাক ধুৱাই লৈছোঁ গাটো আৰু এনেকৈ স্থাপন কৰি লৈছোঁ। চাওক ধুনীয়া লাগিছে দেখিবৰ কাৰণে, আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে। আৰু ময়ো এনেকৈ পূজা কৰি লৈছোঁ আৰু মায়েও এইফালে শৰাই এখন আগবঢ়াইছে, যিহেতু গণেশ চতুৰ্থী ন ঘৰতে। তো যি কি নহওক এনেদৰে মায়ে আগবঢ়াই লৈছে আৰু এনেকৈ শৰাইখন ভাঙিলে। যথেষ্ট টাইম হ'ল শৰাইখন দিওঁতে, আৰু এনেদৰে সকলোকে দি দিলে। আৰু আমি প্ৰিন্সে মই ওলাই আহিলোঁ অকণমান গণেশ চতুৰ্থী বুলি গণেশগুৰিলৈকে, আৰু এনেদৰে আমি চাকি দিয়া আৰম্ভ কৰিলোঁ। চ' ইমান মানুহৰ ভিৰ আৰু যথেষ্ট গৰম, তথাপিতো আৰু পূজা ন, তো সেইকাৰণে ওলাই আহিলোঁ আৰু মনটোও ভাল লাগিব। চ' আৰম্ভ কৰি দিছে তেওঁ, মই লাহেকৈ জ্বলাম বাৰু। আৰু এইফালে ময়ো আৰম্ভ কৰি দিছোঁ জ্বলাবৰ কাৰণে, আৰু এনেকৈ জ্বলাই লৈছোঁ আৰু গণেশ বাবাৰ শ্ৰীচৰণত এনেকৈ আশীৰ্বাদ লৈ লৈছোঁ। আৰু ইমান মানুহ দেখিছে নহয়, আৰু আমি এতিয়া পেট পূজা কৰাটোতো জৰুৰী ন, তো সেইটো কাৰণে এতিয়া আমি খাবলৈ সোমাইছোঁ। চ' ৱেইট কৰি আছোঁ, অৰ্ডাৰ দি দিলোঁ আৰু এতিয়া আমাৰ থালি ৰেডি হৈ গ'ল। তেতিয়াহ'লে আজিৰ ব্লগটো ইমানেই আছিলে, বাই বাই।